নমস্কাৰ মই সুস্মিতাই মোৰ ইউটিউব চেনেল সুস্মিতা বৰ্মন ৰয়লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছো। আজি ভাবিছো এটা ৰেচিপি ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম। আজি মানে মই মাংস বনাম, হে ভাবিলো মাংস বনোৱা ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো। আশা কৰো আপোনালোকে মোৰ ৰেচিপি ভিডিওটো চাই ভাল পাব। আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগে তেনেহলে এটা লাইক কৰি দিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনেহলে অকনো দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। এইখিনি ব্ৰইলাৰৰ মাংস আৰু মই মাংসখিনি ভালদৰে ধুই লৈছো আৰু এইফালে 3টামান বিলাহী সৰু সৰুকৈ কাটি লৈছো। লগতে আছে জলকীয়া, পিয়াজ আৰু কেইখিলামান তেজপাত। আৰু এইফালে আছে আদা, নহৰু, জলকীয়া আৰু এটা পিয়াজৰ পেষ্ট। আৰু এইফালে কেইটামান আলু সৰু সৰুকৈ কাটি ধুই লৈছো। আৰু এইখিনি হল ধনিয়া পাত। আৰু বাকি মছলাখিনি মই গুৰিয়ে ব্যৱহাৰ কৰিম। প্ৰথমতে মই আলুখিনি ভালদৰে ভাজি ল'ম, কাৰণ মাংসত আলুখিনি ভাজি দিলে খাবলৈ টেষ্টি হয়। সেয়ে মই আলুখিনি প্ৰথমতে ভাজি নমাই ল'ম। এয়া আলুখিনি মই এতিয়া নমাই ল'ম। এয়া আলু ভাজি এৰি যোৱা তেলখিনিতে মই এতিয়া দিম মাংসৰ কাৰণে তেল। বেছি তেল নিদিওঁ, অকণমান তেল দিছোঁ। এয়া তেলখিনি গৰম হোৱাত এবাৰ মই দিম পিঁয়াজ, জলকীয়া আৰু তেজপাতখিনি। এবাৰ এইখিনি মই ভালদৰে লৰাই ভাজি ল'ম। অকণমান ভজা হ'লেই কেঁচা মছলাৰ পেষ্টখিনি মই দিম। এয়া এইবাৰ মই দিম কেঁচা মছলাৰ পেষ্টখিনি। এয়া মই দিলোঁ কেঁচা মছলাখিনি আৰু এইখিনি পিঁয়াজৰ লগত ভালদৰে মিলাই ভাজি ল'ম। এয়া তাত ধুনীয়াকৈ মিলি গৈছে আৰু এইখিনি এতিয়া ভাজিম ভালদৰে। এয়া তাত তেলখিনি ওপৰলৈ উঠি আহি আছে। এয়া তেলখিনি ভালদৰে ওপৰলৈ উঠি আহিছে কাৰণে এইখিনি ভালদৰে ভজা হৈছে। এইবাৰ মই দিম মাংসখিনি। এয়া মই মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দিয়াৰ পিছতে গোটেই মছলাখিনিৰ লগতে মাংসখিনি ভালদৰে মিলাই ল'ম। মাংসখিনিৰ লগত মছলাখিনি ভালদৰে মিলাই ল'লোঁ। তাৰপিছত এদিন হালধি গুড়ি, তাৰপিছত দিম নিমখটো পৰিমাণ অনুযায়ী দিম। আপোনালোকে যিমানখিনি জোল খাব বিচাৰে সেইমতে নিমখটো দিব। সেইখিনি আপোনাৰ নিজৰ ইচ্ছাৰ লগত কথা। এয়া মই নিমখ আৰু হালধিখিনি ভালদৰে মিলাই ল'ম। এয়া মাংসৰ লগত মই নিমখ আৰু হালধিখিনি ভালদৰে মিলাই ল'লোঁ। এয়া এইবাৰ মই দিম কাটি থোৱা বিলাহীখিনি। এয়া মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ আৰু বিলাহীখিনি ভালদৰে মিলাই ঢাকনি মাৰি দি দিম। কাৰণ ঢাকনি মাৰি দিলে মাংস আৰু বিলাহীৰ থকা পানীখিনি ভালদৰে ওলাই যায়। এয়া চাওক পানীখিনি কি ধুনীয়াকৈ ওলাই আহিছে। এয়া চাওক পানীখিনি ধুনীয়াকৈ ওলাই আহিছে। এতিয়া ভালদৰে মই মিলাই ল'ম। এয়া পানীখিনি ধুনীয়াকৈ শুকাই গৈ আছে। এয়া পানীখিনি প্ৰায় আধা আধি শুকালে আৰু পানীখিনি অকণমান থাকোঁতেই মই গুড়ি মছলাখিনি দি দিম। এতিয়া মই দি দিম গুড়ি মছলাখিনি। গুড়ি মছলাৰ কাৰণে মই দিম 1 চামুচমান জিৰা গুড়ি। এয়া জিৰা গুড়ি 1 চামুচমান মই দি দিলোঁ। তাৰপিছতে দিম আধা চামুচমান ধনিয়া গুড়ি। এয়া আৰু আধা চামুচমান ৰঙা জলকীয়াৰ গুড়ি। আমি বেছি জ্বলা নাখাওঁ সেইকাৰণে অকণমান দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সেইমতে দিব পাৰিব, সেইটো আপোনাৰ নিজৰ ইচ্ছাৰ লগত কথা। এইবাৰ মই ভাজি থোৱা আলুখিনি দি দিম আৰু মাংস আৰু আলুখিনি ভালদৰে মিলাই ল'ম। তাৰপিছত গোটেই পানীখিনি শুকাই যোৱাৰ পিছত মাংস আৰু আলুখিনি একদম ভালদৰে ভাজি ল'ম। এয়া চাওক পানীখিনি ভালদৰে শুকালে। এয়া মাংসখিনি আৰু আলুখিনিও ভালদৰে ভজা হ'লেই আৰু এয়া কি ধুনীয়া কালাৰ আহিছে আৰু কি ধুনীয়া গোন্ধ ওলাইছে মলমলাই। এইবাৰ মই এইখিনি ভালদৰে লৰাই জোলৰ কাৰণে দি দিম। এয়া মছলাখিনি আৰু তেলখিনি ধুনীয়াকৈ ওপৰলৈ উঠি আহি আছে। পানী এইখিনি গোটেই ধুনীয়াকৈ ভজা হৈছে। এইবাৰ মই জোলৰ কাৰণে পানী দি দিলোঁ। এয়া মই বেছি জোল নবনাম সেইকাৰণে অকণমান পানী দিলোঁ, বেছি দিয়া নাই। এইবাৰ এইখিনি ভালদৰে উতল আহিবলৈ দিম। এয়া উতল আহিছে ধুনীয়াকৈ, পানীখিনি শুকাইছে আৰু এয়া এইবাৰ মই কাটি থোৱা ধনিয়া পাতখিনি দি দিম।
মোৰ মাংস হ'লেই আৰু ধনিয়া পাতখিনি দিয়াৰ পিছত দুটামান উতল আহিলে নমাই ল'ম এয়া মোৰ মাংস হ'লেই আৰু এইবাৰ মই মাংসখিনি এটা পাত্ৰত নমাই ল'ম এয়া চাওক ধুনীয়া কালাৰ আহিছে ধুনীয়া গোন্ধ ওলাইছে মোৰ